হেল্ল' বন্ধুসকল, ভালে আছেনে? টেকনিকেল আসামত সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি লৈ আহিছোঁ চিটিং গেজেট, যিবোৰ ইউজ কৰি আপুনি টপাৰো হ'ব পাৰে। এনেতো মই চিটিং কৰাটো একেবাৰে বেয়া বুলি ভাবোঁ, কাৰণ কিন্তু টেকন'লজিৰ ক্ষেত্ৰত এইটো বহুতো আগবঢ়া হৈছে বুলি মই ভাবোঁ। বন্ধুসকল, ভিডিঅ'টো চোৱাৰ আগতে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, তেতিয়াহ'লে ভিডিঅ'খন ষ্টাৰ্ট কৰা হয়। প্ৰথমত আছে 24K UPI ইনভিজিবল ৱাচ। বন্ধুসকল, পৰীক্ষাৰ সময়ততো আমি নিশ্চয় ৱাচ ঘড়ী ইউজ কৰোঁৱেই, কিন্তু আজিকালি এনেকুৱা এটা ঘড়ী আহি গৈছে যিখিনি চিটিং কৰাটো ইউজ কৰিব পাৰে। মেট্ৰিকত দেখাত ঘড়ী যেনেকুৱা, কিন্তু ইয়াৰ ছফ্টৱেৰ বহুত আপগ্ৰেড হৈছে। ইয়াত আপুনি আপলোড কৰা যিকোনো টপিক ইয়াৰ চশমাৰ সহায়ত চাব পাৰে। যেতিয়া আপুনি ইয়াৰ স্ক্ৰীণ অন কৰিব, আপোনাৰ সকলো ব্লেংক দেখি পাব। ইয়াত গেজেটটো ল'ৰা ছোৱালী দুটা উভয়ে ইউজ কৰিব পাৰিব, ইয়াৰ কোনো ছাইড এফেক্ট নাই। গেজেটটো আপুনি মোবাইল, কম্পিউটাৰ যিকোনো সহায়ত আপুনি ইয়াক অপাৰেট কৰিব পাৰে। ছেকেণ্ডত আছে 24K স্মাৰ্টফোন কণ্ট্ৰলাৰ। বন্ধুসকল, মডাৰ্ণ এডুকেশ্যন বহুতো উন্নত হৈ গৈছে এনেকুৱাত, কিয়নো চিটিং কৰাৰ গেজেটবোৰ বহুত হাইটেক হ'ব লাগে, হয়নে নহয় বন্ধুসকল? ইয়াত আপুনি এটা সৰু ৰিম'ট পাব, যাৰ সহায়ত যিটো আপুনি বুকুত লগাই আপোনাৰ স্মাৰ্টফোনখন কণ্ট্ৰল কৰিব পাৰিব, আৰু আপোনাৰ স্মাৰ্টফোনত থকা যিকোনো টপিকটো আপুনি ইয়াত চাব পাৰে একেবাৰে ফ্ৰী। আপুনি ইয়াত এটা বটন পাব, যি আপোনাৰ ফটককৈ এটা ক্লিক কৰাৰ লগে লগে আপোনাৰ গোটেই ফাইলখন ডিলিট কৰি দিব, কিয়নো ইয়াৰ মডাৰ্ণ টেকন'লজি একেবাৰে উন্নত আছে। থাৰ্ডত আছে মেজিক কেলকুলেটাৰ ভাৰ্জন 2। বন্ধুসকল, চাইণ্টিফিক কেলকুলেটাৰ আপোনালোকে সকলোৱে দেখিছে, কিন্তু আৰু বহুতেই ইউজো কৰিছে। বন্ধুসকল, আপুনি যিখিনি কেলকুলেটাৰ ইউজ কৰিছে একেবাৰে চিম্পুল, আৰু ইয়াক ইউজ কৰাটো একেবাৰে সহজ। কিন্তু বন্ধুসকল, ইয়াত এনেকুৱা এটা ইনবিল্ড কৰিছে ছফ্টৱেৰ, যি হোৱাৰ সৈতে আপোনাৰ এক্সামত চিটিং কৰাটো একেবাৰে সহজ কৰি পেলায়। ইয়াত যিকোনো প্ৰব্লেমৰ ছল্ভ কৰিব পাৰিব নেটৰ দ্বাৰা। ইয়াত ফটো, ভিডিঅ', অডিঅ' আপুনি যিকোনো লোড কৰিব পাৰে। ইয়াত একেবাৰে দেখাত একেবাৰে নৰ্মেল কেলকুলেটাৰ যেনেকৈ লাগিব। ইয়াত মেমৰি এটা পাব, যাৰ সহায়ত আপুনি আপোনাৰ যিকোনো ফাইল ছেভ কৰি থ'ব পাৰিব। বন্ধুসকল, 4 নম্বৰত আছে ভিউ গ্লাছেছ। এনেতো এক্সাম হলত মোবাইল লৈ যোৱাটো সম্ভৱ নহয়। বন্ধুসকল, আজি মই লৈ আহিছোঁ এনেকুৱা এটা গেজেট, যি আপুনি চালে আপোনাৰ চকু কপালত উঠিব। দেখাত সাধাৰণতে চশমাৰ যেনেকুৱাই, যি নৰ্মেল মানুহ ইউজ কৰে, কিন্তু ইয়াত মোবাইল ফোন ইনবিল্ড আছে। বন্ধুসকল, ঠিকেই শুনিলে আপুনি, ইয়াত এটা মোবাইল ফোন ইনবিল্ড আছে। ইয়াত কিছুমান বহুতো আধুনিক গেজেট আছে, যি আপুনি এক্সাম হলতো ইউজ কৰিব পাৰিব। ইয়াক আপুনি আপোনাৰ ডেইলি লাইফত ইউজ কৰিব পাৰিব, আৰু ইয়াক দেখাতো বহুত ধুনীয়া দেখিবলৈ। আপোনাক ইয়াত কথা পাতিবলৈ আৰু কোনো ধৰণৰ ব্লুটুথ বা এনেকৈ লগাবলৈ দৰকাৰ নাই। ইয়াত লগোৱা আছে বন কণ্ডেনচাৰ মাইক, যাৰ সহায়ত আপুনি কথা পাতিবলৈ একদমেই ধুনীয়াকৈ। ইয়াৰ সহায়ত আপুনি মিউজিক শুনা আৰু যিকোনো ধৰণৰ কাম কৰিব পাৰিব। আৰু একেবাৰে শেষত আছে চি পেন ৰিডাৰ। বন্ধুসকল, এক্সাম হলতো সকলোৱে পেন লৈ যায়, কিন্তু মডাৰ্ণ চাইন্সে এনেকুৱা কলম উদ্ভাৱন কৰিছে, যাৰ সহায়ত আপুনি চিটিং কৰাটো ইউজ কৰিব পাৰে। দেখিব গ'লে এই এটা স্কেনাৰ হয়। ইয়াত আপুনি আপোনাৰ কিতাপখন স্কেন কৰিব পাৰে, আৰু এটা ৰেকৰ্ডাৰ ডিভাইচ হয়, আৰু যাৰ সহায়ত আপুনি ব্লুটুথৰ সহায়ত আপোনাৰ যিখিনি আপুনি স্কেন কৰিব, সেইটো গোটেইখিনি আপোনাৰ ইয়াৰফোনৰ যোগেদি শুনিবলৈ পাব। ইয়াক আপুনি যিকোনো এক্সামৰ প্ৰিপাৰেশ্যনৰ কাৰণে ইউজ কৰিব পাৰে। তেতিয়াহ'লে বন্ধুসকল, ভিডিঅ'খন ইয়াতে কৈ সামৰিব বিচাৰোঁ। আশা কৰোঁ যে সকলোকে ভিডিঅ'খন ভাল লাগিলে, আৰু লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবলৈ। তেতিয়াহ'লে বন্ধুসকল, বিদায় লৈছোঁ। ধন্যবাদ।